वेलकम बैक टू माय चैनल কি খবৰ আপোনালোকৰ সকলোৰে ভালেই চাগে নহয় জানো যেহেতু পূজাৰ বতৰ পূজা লাগি আছে চাৰিওফালে আৰু সকলোকে পোনপ্ৰথমে মোৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰোঁ পূজাবোৰ পূজা সকলোৱে ভালে পূজাটো এনজয় কৰক আৰু এয়া আজি অষ্টমী পূজা চাবলৈ ৰেডি হৈ আছোঁ লাহে ভাবিলোঁ তাৰ মাজতে ভিডিঅ' এটা বনাওঁ দেখুৱাই যাম দেখুৱাবলৈ চেষ্টা কৰিম আমি ক'ত পূজা চাওঁ আজি আমাৰ লোকেল পূজাকেইখনেই চাম লোকেল মানে আমাৰ মালিগাঁৱৰ পূজা আমি যেহেতু মালিগাঁৱত থাকোঁ সেয়েহে আজি মালিগাঁৱৰ পূজাকেইখনমান চাওঁ তাৰ মাজতে দেখুৱাই যাম আপোনালোকক যিমান পাৰোঁ চেষ্টা কৰিম দেখুৱাবলৈ চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব চাই থাকিব ভিডিঅ'টো আৰু এয়া মই ৰেডি হৈ গ'লোঁ কেনেকুৱা লাগিছে বাৰু মোক কমেণ্ট কৰি জনাবচোন আৰু দিয়া যাবলৈ ওলাইছোঁ এয়া মোৰ গোটেইখিনি দেখুৱাব নোৱাৰোঁ যিহেতু মোৰ ষ্টিক নাই হাতেৰে ভিডিঅ' কৰোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু এতিয়া যাওঁ আৰু এয়া মই ৰেডি হৈ গ'লোঁ কেনেকুৱা লাগিছে মোক জনাবলৈ নাপাহৰিব কমেণ্ট কৰি আৰু এতিয়া যাওঁ পূজা চাবলৈ ভিডিঅ'টো চাই থাকিব শেষলৈকে বাই বাই আৰু এয়া আমি পূজা চাবলৈ ওলালোঁ এতিয়া গৈ আছোঁ তিনিআলিৰ ফালে আদাবাৰী তিনিআলিকেইখন চাই ল'ম আৰু মাহঁতো আহি উঠিল মোৰ মা দেউতাও যাব আমাৰ লগত মা দেউতাও উঠিল মালিগাঁৱত এতিয়া গৈ আছোঁ তিনিআলিলৈ তিনিআলিত অইনবাৰ বহুতকেইখনেই পূজা হয় কিন্তু এইবাৰ বিশেষ তেনেকৈ হোৱা নাই আৰু এইখন তিনিআলিৰ ফাৰ্ষ্ট পূজাখন দেখিছেনে মণ্ডপটো ইমান ধুনীয়াকৈ বনাইছে এতিয়া আমি ছেকেণ্ড পূজাখন চাই এতিয়া থাৰ্ড পূজাখনলৈ গৈ আছোঁ তিনিআলিৰ থাৰ্ড পূজা চাওকচোন ইমান ধুনীয়া মণ্ডপটো বনাইছে কালাৰ চাওক ইমান ধুনীয়া খুব ধুনীয়া লাগিছে দেখিবলৈ আৰু এতিয়া আমি আহিছোঁ মালিগাঁৱৰ বিশেষ আকৰ্ষণীয় পূজাখনলৈ য'ত হাজাৰ লাখ মানুহৰ ভিৰ হয় আৰু স্কেম কাটি মাৰি এয়া দেখিছেনে পূজা মণ্ডপ ইমান ধুনীয়াকৈ সজাইছে আৰু দেৱী প্ৰতিমাখনো ধুনীয়া হৈছে আৰু এয়া দেৱী মাৰ পূজা অৰ্চনা চলি আছে এইখন হৈছে মালিগাঁৱৰ 1 নম্বৰ গেটৰ পূজা ইয়াতো পূজা মণ্ডপ খুব ধুনীয়াকৈ বনোৱা হৈছে আৰু এতিয়া আমি গৈ আছোঁ পেট পূজা কৰিবলৈ ৰাতি ডিনাৰটো ইয়াতে কৰি যাওঁ
আমি যাম ইতিহাস ৰেষ্টুৰেণ্টত। সৰি ৰেষ্টুৰেণ্ট নহয়, ধাবা। চাই থাকিব দেই ইতিহাস ধাবাখন কেনেকুৱা, খুব ধুনীয়া হয়। ভিতৰৰ ফালে ইমান ধুনীয়া, আপোনালোকেও আহিব, ভাল পাব। কি কৰিছা? আহা এপিনে আহা। এতিয়া আমি খাবলৈ আহিছোঁ, পূজা চোৱা হ'ল ইতিহাস ৰেষ্টুৰেণ্টত। ঠিক আছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰি দিব। বাই বাই, গুড নাইট।